ৰাজ ইমান দেৰি কৰিলে যে কিয়? পাহি মোৰ ঘৰত অকণমান কাম আছিল সেইবাবে অলপ দেৰি হ'ল। তুমি বেয়া নাপাবা দিয়া। ঠিক আছে। তোমাকনো মই কেনেকৈ বেয়া পাম? যিজনী ছোৱালীয়ে তোমাক অবিহনে জীয়াই থাকিব নোৱাৰে সেইজনী ছোৱালীয়ে তোমাক কেনেকৈ বেয়া পাব পাৰে? লাভ ইউ ৰাজ, ব'লা এতিয়া যাওঁ। ঠিক আছে ব'লা অকণমান ফুৰি আহোঁ। তোমাকে না পালে মরু মরু যেন লাগে তুমি শুন বুজানে। কি ভাবি আছে ৰাজ? নাই একো ভবা নাই, মাথো ভাবিছোঁ এটাই যে তুমি মোৰ জীৱনৰ পৰা কেতিয়াও যাতে আঁতৰি নোযোৱা, তাকে ভাবিছোঁ পাহি। কেনেকৈ ভাবিব পাৰিলা মই যে তোমাৰ জীৱনৰ পৰা আঁতৰি যাম? নহয়ও পাহি, তুমি যে তেতিয়াই কৈছিলা মোৰ অবিহনে তুমি থাকিব নোৱাৰা, ঠিক তেনেদৰে ময়ো তোমাৰ অবিহনে থাকিব নোৱাৰোঁ পাহি। লাভ ইউ পাহি। লাভ ইউ টু ৰাজ। ঠিক আছে ব'লা এতিয়া আমি যাওঁ ঘৰলৈ। ব'লা। ৰাজ, তুমি মোৰ লগত সদায় আছো ন? তেনেহ'লে এইবিলাক বান্ধৰ কিহৰ প্ৰয়োজন? নহয়ও কলিজা, জনাম লৈছোঁ যেতিয়া এদিন নহয় এদিনটো মৰিবই লাগিব ন। কিয় মৰিবলৈ ওলাইছে? মোক যে শিকাম মানে মোক মৰিবলৈ দিয়া। কিয়? তুমি কিয় মৰিব ওলাইছা কোৱাচোন? শুনাতে মোৰ জীৱনৰ কাহিনী। মনে মনে আহি দুচকুৰে খেলি কিনো কলা মোক কাজি। পাহি তোমাৰ হাতখন দিয়াচোন। তোমাক যে মই সূতাডাল গাঁঠি দিলোঁ, মই নোহোৱা সময়ত তুমি এডাল চায়ে মনত শান্তি ল'বা। হয় নেকি ৰাজ? হয়, এই দুডালে আমাৰ দুটাৰ প্ৰেমৰ নিচান। ৰাজ, তুমি মোৰ লগত সদায় আছো ন? তেনেহ'লে এইবিলাক বান্ধৰ কিহৰ প্ৰয়োজন? নহয়ও কলিজা, জনাম লৈছোঁ যেতিয়া এদিন নহয় এদিনটো মৰিবই লাগিব ন। তুমি এনেকৈ নকবাও দেহা, মোৰ কলিজাই বহুত দুখ পায়। ব'লা এতিয়া যাওঁ। ঠিক আছে ব'লা। ভালদৰে যাবা হা ৰাজ? ঠিক আছে, যোৱা তেনেহ'লে তুমি। বাই বাই। বাই বাই। ও নানা নি নানা নো রে নানা নো নানা নো নানা নানা নো। হেল্ল' ৰাজ, গৈ পালানে? হেল্ল', কোন হয়? যিজন ল'ৰাক ফোন মাৰিছে এজনৰ এক্সিডেণ্ট হৈছে। কি এক্সিডেণ্ট?
ইমিডিয়েট মেডিকেললৈ আহা। অঁ ঠিক আছে। অঁ মই গৈ আছোঁ। ল'ৰাজনক চাব পাৰিমনে? নোৱাৰা এতিয়া বৰ্তমান আইচিইউত থোৱা হৈছে। নোৱাৰা তুমি চাব, বৰ্তমান আইচিইউত থোৱা আছে। আমাৰ কাম আমাক কৰিব দিয়াচোন। ও না না নি না না নো রে না না নো ল'ৰাৰ গাৰ্জেন আপুনি নেকি? আপোনাৰ ল'ৰাক আমি বচাব নোৱাৰিলোঁ, তাৰ বাবে আমি দুঃখিত। চৰি। তুমি এনেকুৱা কিয় কৰিব লাগে? তেওঁক যদি ইমানেই ভাল পাইছিলা তেতিয়াহ'লে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা তেওঁ য'তে থাকে যাতে সুখত থাকে। ঠিক আছে ব'লা তোমাক ঘৰত থৈ আহোঁ। হাই গাইজ, আমি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই বিশেষ এটা অসুবিধাৰ বাবে। আপোনালোকে এই ভিডিঅ'টো চাই কেনে পালে আমাক জনাব, কমেণ্ট কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো যেনাম পাৰে সেনাম শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বাকী আমাৰ চেনেল এটা আছে, আমাৰ এটা চেনেল আছে ফিট ভাইজান, আমাৰ ফ্ৰেণ্ড হয়। ডিছক্ৰিপশ্যনত লিংকটো দিয়া হ'ব, আপোনালোকে তাতে যাব, চাব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। কেনে পায় ভিডিঅ'বিলাক, ধুনীয়া ধুনীয়া ভিডিঅ' বনাই যিবোৰ এক্সাৰচাইজ কৰে আপোনালোকে চাব। আমিও চাইছোঁ ভিডিঅ', ধুনীয়া ধুনীয়া ভিডিঅ' বনাই। আপোনালোকে তাত যাই চাব, ডিছক্ৰিপশ্যনত লিংকটো থাকিব। বাকী আমাৰ মিছ হয়, ভিডিঅ'ত বহুত দিন ওলা নাই, আপোনালোকে চাব। আহিছে নেক্সট ভিডিঅ'ত। বাই বাই, থেংক ইউ।